Good morning, students. Today we read a lesson. The name of the lesson is A Question of Trust. Before you read the lesson, we have to know that in this lesson or the story, it has two characters and both are thief. So let's begin the lesson. Everyone thought that Harish Danbai was a good, honest citizen. Citizen মানে নাগৰিক। সকলোৱে ভাবে, everyone, সকলোৱে ভাবে হৰিশ দানবাই এজন ভাল আৰু সাধু নাগৰিক আছিল। He was about 50 years old and unmarried. তেওঁৰ বয়স 50 বছৰমান হৈছিল আৰু তেওঁ অবিবাহিত আছিল। And he lived with a housekeeper. Housekeeper অৰ্থাৎ ঘৰত বিভিন্ন কামত সহায়কৰ্তা। আৰু তেওঁ এজন সহায়কৰ্তা লগত বসবাস কৰিছিল who worried over his health আৰু যিজন সদায় তেওঁৰ স্বাস্থ্যলৈ চিন্তিত হৈ থাকিছিল। In fact, he was usually very well and happy. এনেই সাধাৰণতে তেওঁ কিন্তু বৰ ভাল আৰু সুখী মনোভাৱৰ আছিল। Aspect for attacks of hay fever in summer. ইয়াত hay fever মানে এনেকুৱা এটা এলাৰ্জি প্ৰব্লেমৰ কথা কোৱা হৈছে যাৰ কাৰণে তেওঁ বাৰে বাৰে হাঁচিয়ায়। অৰ্থাৎ বিভিন্ন ধৰণৰ গোন্ধ, সেয়া ফুলৰ গোন্ধ বা চেণ্টৰ গোন্ধও হ'ব পাৰে, সেইখিনি গোন্ধ পালে তেওঁ ছামাৰৰ সময়ত তেওঁ হাঁচিয়াবলৈ ধৰে আৰু ইয়াকে hay fever বুলি কোৱা হৈছে। He was usually very well and happy. তেওঁ সাধাৰণতে সদায় ভাল আৰু সদায় সুখীয়ে থাকে। Aspect for attacks of hay fever in summer. ছামাৰৰ সময়ত অৰ্থাৎ গৰম দিনত যদিহে তেওঁ hay feverয়ে নাপায়। He made locks. তেওঁ তলা বনায়। And was successful enough at his business. আৰু তেওঁ কিন্তু তেওঁৰ ব্যৱসায়ত যথেষ্ট সফলতা অৰ্জন কৰিছিল। To have two helpers. আৰু তেওঁৰ এই ব্যৱসায়ত সহায় কৰিবলৈ দুজন সহায়কো আছিল। Yes, Harish Danbai was good and respectable. হয়, হৰিশ দানবাই তেওঁ বৰ ভাল আৰু তেওঁ সন্মানীয় আছিল। But not completely honest. কিন্তু তেওঁ সম্পূৰ্ণভাৱে কিন্তু সাধু নাছিল। 15 years ago, Harish had served his first and only sentence in a prison library. 15 বছৰ আগত হৰিশ দানবাই এটা অপৰাধত তেওঁ প্ৰিজনত থকা অৰ্থাৎ কাৰাগাৰৰ ভিতৰত থকা এটা লাইব্ৰেৰীত তেওঁ কাম কৰিবলগীয়া হৈছিল। He loved rare, expensive books. তেওঁ বৰ মূল্যৱান আৰু দুৰ্লভ কিতাপবিলাক, বৰ দামী কিতাপবিলাক বৰ ভাল পাইছিল। So he rubbed a safe every year. আৰু সেইকাৰণে তেওঁ প্ৰতি বছৰে এটা চেভ, এটা চন্দুক সদায় চুৰি কৰিছিল। Each year he planted carefully just what he would do stole enough to last of 12 months. আৰু
তেওঁ প্ৰতি বছৰে এনেকুৱা এটা পৰিকল্পনা কৰিছিল যাৰ জৰিয়তে নেকি তেওঁ 12 মাহৰ কাৰণে সেই চুৰি কাৰ্যটো যথেষ্ট হয় and secretly brought the books he loved through an agent আৰু তেওঁ সেই চুৰিৰ পৰা পোৱা পইচাৰে তেওঁ কিতাপ কিনিছিল যিখিনি কিতাপ নেকি বহুত ৰেয়াৰ and expensive তেনেকুৱাবোৰ কিতাপ তেওঁ এজন এজেণ্টৰ জৰিয়তে কিনিছিল Now walking in the bright July sunshine এতিয়া তেওঁ জুলাই মাহৰ এটা উজ্জ্বল দিনত তেওঁ খোজকাঢ়ি গৈ আছিল He felt sure that this year robbery was going to be as successful as all the others আৰু তেওঁ ভাবি আছিল যে এই বছৰৰ যিটো চুৰি কাৰ্য হ'ব এইবাৰৰ যিটো ৰবাৰী হ'ব সেই ৰবাৰীটো আন বছৰৰ দৰে আন বাৰৰ দৰে এইবাৰো তেওঁ সফলতা অৰ্জন কৰিব পাৰিব For 2 weeks he had been studying the house as sort of her grants আৰু 2 সপ্তাহ ধৰি sort of her grants নামৰ সেই ঘৰটো বৰ তীক্ষ্ণভাৱে তেওঁ নিৰীক্ষণ কৰি আছে Looking its rooms ইয়াৰ ৰুমবোৰ its electric wiring আৰু ইয়াৰ electric wiring বিলাকো its paths and its garden also আৰু সেই ঘৰটোৰ ওচৰত থকা যিখিনি পথ আৰু তাত থকা বাগিচাখনো তেওঁ ভালদৰে নিৰীক্ষণ কৰিছে This afternoon the 2 servants who remained in the grounds সেইদিনাখন আফটাৰনুন দুপৰীয়া সময়ত সেই গ্ৰেন্সটোত থকা দুজন চাৰ্ভেণ্ট ইয়াত চাৰ্ভেণ্ট মানে নিশ্চয় তোমালোকে বুজি পাইছা who remained in the গ্ৰেন্স যিসকল নেকি সেই গ্ৰেন্সত কাম কৰিছিল while the family was in London যিহেতু সেই গ্ৰেন্সৰ পৰিয়ালটো লণ্ডনত থাকে had gone to the movies আৰু তেতিয়া সেই ফেমিলিটো যিহেতু লণ্ডনত আছিল তাৰ কাৰণেই সেই আফটাৰনুনৰ দিনাখন চাৰ্ভেণ্ট দুজনে চিনেমা চাবলৈ গৈছিল Harris saw them go Harrisে তেওঁলোকক দেখিছিল যোৱা and he felt happy আৰু তেওঁ বিৰাট সুখী হৈছিল in spite of a little tackle of hay fever in his nose মাত্ৰ তেওঁৰ সেই সময়তেই নাকত hay fever আমি আগতেই পাই আহিছোঁ hay fever মানে কি হঠাৎ তেওঁৰ hay feverয়ে এটেক কৰিছিল আৰু তেওঁ বৰকৈ হাঁচিয়াব লাগিছিল He came out from behind the garden wall এইবাৰ তেওঁ গাৰ্ডেনত থকা যিটো ৱাল সেই ৱালটো বগাই ভিতৰত প্ৰৱেশ কৰিলে His tools carefully packed in a bag on his back তেওঁৰ বিভিন্ন চুৰি কাৰ্যত লগা বিভিন্ন হাতিয়াৰ পত্ৰবিলাক তেওঁ এটা বেগত লৈছিল আৰু যিটো নেকি তেওঁৰ বেগ অৰ্থাৎ পিঠিফালে ওলমি আছিল There were about 15,000 pounds worth of jewels in the grand safe কমেও 15,000 পাউণ্ডৰ জুৱেলাৰী অৰ্থাৎ অলংকাৰ সেই গ্ৰেন্সৰ চন্দুকৰ ভিতৰত আছিল If he sold them one by one যদিহে তেওঁ সেই অলংকাৰবিলাক এপদ
এপতকৈ বিক্ৰী কৰে, he expected to get at least 5,000. তেওঁ সেই এপতকৈ বিক্ৰী কৰিলেও কমেও 5,000 তেওঁ পাব। Enough to make him happy for another year. আৰু ইমান ধনে তেওঁক এটা বছৰৰ কাৰণে সুখী কৰিবলৈ যথেষ্ট। There were 3 very interesting books coming up for sale in the autumn. আৰু এইবাৰ অটম ছিজনত 3খন বৰ ইণ্টাৰেষ্টিং, বৰ আকৰ্ষণীয় 3খন কিতাপ আহিছে। Now he would get the money he wanted to buy them. এইবাৰ তেওঁ বিচাৰিছে যেনে তেনে তেওঁ টকাটো সংগ্ৰহ কৰে আৰু সেই কিতাপবিলাক তেওঁ যাতে কিনিব পাৰে। He had seen the housekeeper hang the key to the kitchen door on a hook outside. তেওঁ দেখিছিল হাউচকিপাৰজনে ঘৰৰ যিটো চাবি, সেই চাবিটো কিটচেনৰ ডোৰৰ পিছফালে এটা হুকত ওলমাই থৈছিল। He put on a pair of gloves. এইবাৰ তেওঁ হাতত গ্লোভছ পিন্ধি ল'লে। যেনেকৈ নেকি আমি বিভিন্ন ফিল্মত দেখোঁ যে কোনোবা হিৰোই যেতিয়া বা ভিলেনে যেতিয়া চুৰি কাৰ্য কৰে তেতিয়া তেওঁৰ হাতত প্ৰথমতে গ্লোভছবোৰ পিন্ধি লয়। গ্লোভছ কেলৈ পিন্ধি লয়? যিহেতু তেওঁৰ সেই চুৰি কাৰ্যত যাতে তেওঁৰ কোনো ধৰণৰ ফিংগাৰ প্ৰিণ্টছ ৰৈ নাযায়। আৰু হৰিছ দানবায়ো এজন ইণ্টেলিজেণ্ট থিপ আছিল আৰু যাৰ কাৰণে তেওঁ সদায়ে এনেকুৱা ধৰণৰ চুৰি কাৰ্য কৰোঁতে সদায় গ্লোভছ পিন্ধিছিল। took the key আৰু এইবাৰ তেওঁ সেই চাবিটো ল'লে and opened the door আৰু এইবাৰ দৰজাখন খুলিলে। He was always careful not to leave any fingerprints. তেওঁ সদায় কিন্তু কেয়াৰফুল, তেওঁ সদায় সাৱধান হৈ থাকে যাতে এনেকুৱা কাৰ্যত তেওঁৰ হাতৰ ফিংগাৰপ্ৰিণ্টছ যাতে ৰৈ নাযায়। After that, a small dog was lying in the kitchen. কিটচেনৰ ভিতৰত হাৰিছে দেখিছিল এটা সৰু কুকুৰ শুই আছে। He stared, made a noise আৰু খুটখাট শব্দ শুনি সি উঠিল and moved his tails in a friendly way. আৰু উঠিয়ে সি তাৰ টেইল অৰ্থাৎ নেজটো বাৰে বাৰে জোকাৰিবলৈ ধৰিলে। All right, Sari. সকলো ঠিক আছে Sari. Harry said as he passed. যেতিয়া হাৰিছে সেই কুকুৰটো পাৰ হৈ যাবলৈ ধৰিলে তেতিয়া ক'লে all right, Sari. সকলো ঠিক আছে Sari. All you had to do to keep dogs quiet was to call them by their right names and show them love. যেতিয়া আমি যিকোনো এটা অচিনাকি কুকুৰ পাওঁ তেতিয়া তাক যদি আমি তাৰ সঠিক নামেৰে আমি তাক মাতোঁ সি সদায় কোৱাইট হৈ থাকে অৰ্থাৎ কেতিয়াও নুভুকে। The safe was in the drawing room. সেই চেফটো সেই চন্দুকটো তেনেহ'লে ক'ত আছিল? গ্ৰেণ্ডছৰ ড্ৰয়িং ৰুমত আছিল। Behind a rather poor painting. এটা বৰ দুৰ্লভ পেইণ্টিঙৰ পিছফালে আছিল। Harris wondered for a moment whether he should collect the pictures instead of books. হাৰিছে সেই সময়ত বৰ আচৰিত অনুভৱ কৰিলে এক মুহূৰ্তৰ কাৰণে যে যদিহে তেওঁ পিকচাৰ কালেক্ট কৰিলেহেঁতেন কিতাপৰ বদলি তেনেহ'লে কি হ'লহেঁতেন। But they took up too much room. পিকচাৰ কালেক্ট কৰিলে তেওঁৰ বহুত ৰুমৰ প্ৰয়োজন হ'লহেঁতেন। In a small house, books
were better. তেতিয়া হাৰিজে ভাবিবলৈ ধৰিলে এটা সৰু ঘৰৰ কাৰণে in a small house, এটা সৰু ঘৰৰ কাৰণে বুকছেই তেনেহ'লে যথেষ্ট, কাৰণ বুকছৰ কাৰণে বৰ ডাঙৰ ঘৰৰ প্ৰয়োজন নাই। Today we read only the first and second page only. After that, what happened in the story? If Harish stole the safe? For this question, waiting for my next video. Thank you.